জীপাল হাঁহিলৈ ঘূৰি ফুৰা চঞ্চল ছোৱালী কথা জিন্তু মনি পৰা আবৃত্তি হানৰি ফুকন। এই যে অনবৰতে এমুকুৰা হাঁহিলৈ ঘূৰি ফুৰা চঞ্চল ছোৱালীজনী, তাই কেৱল হাঁহিতে যে ধুনীয়া তেনে নহয়, তাই মনটো তেনেকৈ চঞ্চল প্ৰকৃতি। তাই ভাল পায় হাঁহিবোৰ বিতৰণ কৰি, তাই ভাল পায় তাইৰ দৰে সকলোৱে হাঁহি থকা কামবোৰ কৰি। সেইবুলি আপুনি তাইক পাতল বুলি চেলেপো বুলি তাইৰ জীপাল হাঁহিবোৰক খৰাং কৰি নেপেলাব। তাইৰ অন্তৰখনত হাজাৰ সপোন থাকে, তাইৰ হাঁহিবোৰত লীন হৈ থাকে আবেগ পাহৰাৰ এখনি পূৰ্ণাংগ নাটক। এই যে ৰাতিপুৱা বাঢ়নীডাল হাতত লৈ পদূলি মূৰত এটা মৰমৰ হাঁহি মৰা ছোৱালীজনী, তাই শিকে ভৱিষ্যতৰ কাৰ্যপন্থা। নিতৌ যে আবেলি কেইগৰাকীমান লগ হৈ হাঁহিৰ খলকনি তুলি আত্মহাৰা হৈ পৰে। তেওঁলোকে জীৱনটো উপভোগ কৰে, তেওঁলোকে জনাই দিয়ে হাঁহিৰেহে প্ৰকৃত জীৱন। কেতিয়াবা পদৰ দাঁতিত এই যে এটা ভৰি নথকা ছোৱালীজনী, ৰেলত ঘূৰি ফুৰা সেই যে এটা চকুৰে নেদেখা ছোৱালীজনী, আৰু কেতিয়াবা যে দেখে আপোনজনৰ বিচ্ছেদৰ পিছতো হাঁহিবলৈ নাপাহৰা ছোৱালীবোৰ, তেওঁলোকে আচলতে উপলব্ধি কৰে বিষাদবোৰ কিমান গধুৰ। হোটেল কিংবা ৰেস্তোৰাঁ, ঘৰ কিংবা চিকিৎসালয়ত ধুনীয়া ছোৱালীজনীয়ে যে হাতত ঝাৰুডাল লৈ মুখত জীপাল হাঁহি লৈ ঘূৰি ফুৰে, তাই আচলতে মানুহৰ মনবিলাক সুখী কৰাৰ স্বাৰ্থত সংগ্ৰামী জীৱনক আওকাণ কৰি নিজ যন্ত্ৰণাবোৰ বিলীন কৰি। এই যে ল'ৰা এটা দেখিলে ডাঙৰকৈ হাঁহি দিয়া ছোৱালীবোৰে, তেওঁলোক আচলতে বলীয়া নহয়, হাঁহিবোৰ লুকুৱাই ভাল নাপায়। আৰু এই যে খোলা হাঁহি মৰা চঞ্চলা ছোৱালীবোৰ জোখতকৈ অলপ বেছি মৰম লগা। হাঁহিবোৰত জিলিকি থাকে অনাবিল সৌন্দৰ্য, ভাল পাব পৰা এধানি মৰম।